নমস্কাৰ, আমাৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি এটা নতুন বস্তু ষ্টাৰ্ট কৰিছোঁ, সেইটো হৈছে অসম স্পেচিফিক উইকলি কাৰেণ্ট এফেয়াৰ্ছ। তো আমি এভৰি উইক আমি আসাম ৰিলেটেড যিবোৰ ইম্পৰ্টেণ্ট টপিক হেডলাইন্স বা নিউজ বনে সেই আটাইবোৰ এক্সাম পইণ্ট অফ ভিউৰ কাৰণে আমি আলোচনা কৰিম। চ' আজিৰ আমি ভালেকেইটা আমি টপিক আলোচনা কৰিম। যিকেইটা ইম্পৰ্টেণ্ট হয় সেইকেইটা আমি আলোচনা কৰিম, যিবিলাকে আপোনালোকৰ এক্সামত অহা সম্ভাৱনা থাকে। বাকী অন্য আমি কিছুমান নিউজ আছিলে সেইবিলাক আমি কভাৰ কৰা নাই। তো আজি মুখ্য আমাৰ যি হেডলাইন্স আছে সেইবোৰ আমি আলোচনা কৰিম। মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনি, 8 কমিশ্যন আৰু হেংগাগী উৎসৱ যি ডিমা হাছাওত চেলিব্ৰেট হৈছিলে। এইকেইটা মুখ্য নিউজ আমি আজি কভাৰ কৰিম। মুখ্যমন্ত্ৰী নিযুত মাইনা আঁচনি আপোনালোকে নাম শুনিছে। তো আমাৰ মাননীয় মুখ্যমন্ত্ৰীদেৱে এতিয়া মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনিও দিছে। তো বাবুসকলৰ কাৰণে চিন্তা কৰিব নালাগে, বাবুসকলৰ কাৰণে আঁচনি দিছে। তো আহক আজিৰ প্ৰথম আমি স্কিমটো, এই স্কিমৰ কি উদ্দেশ্য আছে আৰু ইয়াতে কি সাহায্য প্ৰদান কৰিব আমাৰ গভৰ্ণমেণ্টে, ষ্টেট গভৰ্ণমেণ্টে, সেইটো আমি আলোচনা কৰোঁ। ইংলিছতো আছে, অসমীয়াতো আছে। মই অসমীয়াত পঢ়ি যাম আপোনালোকে, কাৰণ দুটা পঢ়িব গ'লে টাইম ৱেষ্ট হ'ব বেকাৰ। তো মই অসমীয়াত পঢ়ি গৈছোঁ, বাকী যিসকলে যেনেকৈ কমফৰ্টেবল হয় সেনেকৈ আপোনালোকে চাই ল'ব। মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনি, যি বাবু, এইটো বাবু কৰি দিছোঁ। উচ্চ শিক্ষাত ছাত্ৰসকলৰ আধাতে পঢ়া এৰা হাৰ, ড্ৰপ ৰেট হ্ৰাস কৰাৰ উদ্দেশ্যে 2026 চনৰ 1 জানুৱাৰীত এই আঁচনিখন আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। টাইমলাইনটো আপোনালোকে মনত ৰাখিব। হিতাধিকাৰী কিসকল শিক্ষাৰ্থীয়ে পাব সেইবিলাক আমি আলোচনা কৰিম। চৰকাৰী বা প্ৰাদেশিকৃত শিক্ষানুষ্ঠানৰ স্নাতক, আণ্ডাৰ গ্ৰেজুৱেট আৰু স্নাতকোত্তৰ PG মহলাৰ প্ৰথম বৰ্ষৰ ছাত্ৰসকল এইবিলাক হিতাধিকাৰী হ'ব। বিত্তীয় সাহায্য কি প্ৰদান কৰা হ'ব? স্নাতক পৰ্যায়ৰ বাবে মাহিলী 1000 টকা আৰু স্নাতকোত্তৰ পৰ্যায়ৰ বাবে ছাত্ৰৰ বাবে মাহিলী 2000 টকা, এটা শিক্ষাবৰ্ষৰ 10 মাহৰ বাবে। যোগ্যতা কি লাগিব? পৰিয়ালৰ বাৰ্ষিক আয় 4 লাখতকৈ কম হ'ব লাগিব আৰু পিতৃ মাতৃয়ে চৰকাৰী কৰ্মচাৰী হ'ব নোৱাৰিব। তো এইকেইটা এক্সাম পইণ্ট অফ ভিউৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হয়। কিমান টকাকৈ পাব, যি আপোনালোকে কোনোবাই হয়তো আগন্তুক APSCও দিব, প্ৰিলিমছ দিব, তো তাৰ কাৰণেও আপোনালোকে প্ৰিপেয়াৰ কৰিব পাৰে। নেক্সট কুৱেশ্যনলৈ মুভ কৰিছোঁ। কুৱেশ্যন হয়, নেক্সট টপিকলৈ কুৱেশ্যন আহিছে। 8 কমিশ্যন। 8 কমিশ্যন হৈছে 8 কমিশ্যন on January 3rd, 2026, Assam became the first Indian state to constitute its 8 commission for state government employees. তো অষ্টম ৰাজ্যিক দৰমহা আয়োগ 8 কমিশ্যন 2026 3 জানুৱাৰীত অসম চৰকাৰী কৰ্মচাৰীসকলৰ বাবে অষ্টম দৰমহা আয়োগ গঠন কৰা ভাৰতৰ প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হয়। ঠিক আছে। তো আমাৰ অসমেই প্ৰথমখন ৰাজ্য হৈছে যি এইটো 8 কমিশ্যনটো মুকলি কৰিছে ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়িজ কাৰণে। তো গভৰ্ণমেণ্টখনে বহুত ভাল কাম কৰিছে, ৰাইট। আহকচোন ইয়াৰ আমি ডিটেইল অলপ জানো। তো মুখ্যমন্ত্ৰী কি ঘোষণা কৰিছে? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সিদ্ধান্ত ঘোষণা কৰি নিশ্চিত কৰে যে প্ৰাক্তন মুখ্য সচিব সুভাষ দাসক নৱগঠিত দৰমহা আয়োগৰ মুৰব্বী হিচাপে নিযুক্তি দিয়া হৈছে। এইটো মনত ৰাখিব, কাক নিযুক্তি দিছে। কেন্দ্ৰীয় চৰকাৰৰ অষ্টম দৰমহা আয়োগে আনুষ্ঠানিক কাম কাজ আৰম্ভ কৰাৰ পূৰ্বেই অসমে এই দিশত আগভাগ লৈছে।
অলৰেডি মানে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এমপ্লয়ৰ কাৰণে আগতে এনাউন্সমেণ্ট হৈছিলে, বাট আমাৰ অসমতো এনাউন্স কৰিলে এতিয়া। নেক্সট কুৱেশ্যন, চৰি ক্ষমা কৰিব, আকৌ কুৱেশ্যন আহিছোঁ। লাইক কুৱেশ্যন আমি যি প্ৰেক্টিছ কৰি আছোঁ তো আজি অলৰেডি ভিডিঅ' মই 3টা আপলোড কৰি, তো মোৰ কুৱেশ্যনে আহি গৈছে, ক্ষমা কৰিব। পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ তথ্য ইয়াত কি আছে? চৰকাৰী কৰ্মচাৰীৰ দৰমহা আৰু পেঞ্চন সংশোধনৰ বাবে দৰমহা আয়োগ গঠন কৰা হয়। সপ্তম দৰমহা আয়োগৰ ম্যাদ 2026 1 জানুৱাৰীত সমাপ্ত হৈছে। অষ্টম ৰাজ্যিক দৰমহা আয়োগ গঠন কৰা অসম ভাৰতৰ প্ৰথমখন ৰাজ্য, এইটো ইম্পৰ্টেণ্ট লাইন। দৰমহা আয়োগৰ পৰামৰ্শসমূহ কাৰ্যকাৰী কৰাৰ আগতে চৰকাৰৰ অনুমোদনৰ প্ৰয়োজন হয়। তো এইখিনি 8ৱে কমিশ্যনৰ এক্সাম প্ৰস্পেক্টিভত এইখিনি আমাৰ জনা দৰকাৰ, মানে অসমে ভাৰতৰ ভিতৰত অসমে প্ৰথমখন ৰাজ্য হয়। অ'কে, নেক্সট আৰু এটা স্কিম এই নতুন বছৰতে মুকলি কৰিছে, উদাসীন ভকতসকলৰ বাবে বিত্তীয় সাহায্য। 2026 চনৰ 2 জানুৱাৰীত মুকলি কৰা এই আঁচনিৰ জৰিয়তে স্বীকৃতিপ্ৰাপ্ত সত্ৰসমূহৰ সৈতে জড়িত প্ৰায় 620 গৰাকী উদাসীন বৈষ্ণৱ ভকতক মাহিলী 1500 টকাকৈ জলপানী প্ৰদান কৰা হ'ব। তো এইটো এটা ইম্পৰ্টেণ্ট হয়, এইটো আপোনালোকে এক্সাম পইণ্ট অফ কিমানখিনি দিব সেই সাহায্য, সেইটো আপোনালোকে মনত ৰাখিব। 1500 টকাকৈ দিব 620 গৰাকী যি উদাসীন বৈষ্ণৱ ভকত তেখেতসকলক দিব। অ'কে, নেক্সট ইম্পৰ্টেণ্ট হয় হেংগাঙী উৎসৱ। এইটো আমাৰ কালচাৰৰ ওপৰত কুৱেশ্যন আহিব পাৰে, তাৰ কাৰণে আমি আমি অলপ চাওঁ। 2026 চনৰ জানুৱাৰী মাহৰ আৰম্ভণিতে ডিমা হাছাওৰ হাফলঙত জেমে, এইটো মনত ৰাখিব দেই, জেমে সম্প্ৰদায়ৰ লোকসকলে এই উৎসৱ উদযাপন কৰে। যি জেমে ট্ৰাইব আছে, এই সম্প্ৰদায়ৰ লোকে কি উৎসৱ উদযাপন কৰে? হেংগাঙী উৎসৱ। মনত ৰাখিব, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। ইয়াৰ গুৰুত্ব কি? ই এটা 3দিনীয়া শস্য চপোৱাৰ পৰৱৰ্তী কৃতজ্ঞতা জ্ঞাপন আৰু বছৰ শেষৰ উৎসৱ, যিয়ে এটা নতুন কৃষি চক্ৰৰ সূচনা কৰে। কিহৰ কাৰণে হয় এইটো? এটা শস্য চপোৱাৰ পৰৱৰ্তী যি মানে জাষ্ট কৃতজ্ঞতা, মানে থেংকফুল জ্ঞাপন কৰে, তো সেইটো এটা তেওঁলোকে চেলিব্ৰেশ্যন কৰে, মানে উৎসৱটো পালন কৰে। মুখ্য ৰীতি নীতি কি হয়? তিনৱাং মানে আকাশৰ দেৱতাৰ পূজা আৰু বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ ল'বলৈ পৰম্পৰাগত গীত মাত আৰু নৃত্য কৰা হয়। তো যি তেওঁলোকৰ যি শস্য, মানে গ্ৰেটফুল হয় টুৱাৰ্ডছ টু গড, কি তেওঁলোকৰ মানে শস্য যে ছাকচেছফুলি তেওঁলোকে চপাব পাৰিলে বা সিঁচাব পাৰিলে, তো এইটো সকলোৱে যেনেকৈ এতিয়া আমাৰ যেনেকৈ বিহু আহি আছে, হয় নাই? তো সকলোৰে আমাৰ অসমত বিভিন্ন যিহেতু আমাৰ জনজাতি আছে, বা আমাৰ সকলোৱে মানে বিভিন্ন ধৰণৰ এনেকুৱা ৰীতি ৰিবাজ পালন কৰে, আৰু সেইটোৱে আমাৰ অসমৰ ডাইভাৰ্চিটি, আৰু সেইটোৱে আমাৰ অসমৰ এটা সৌন্দৰ্য, হয়নে? আমি সকলোৱে মিলি জুলি সকলোৰে উৎসৱ আমি উদযাপন কৰোঁ। চ' এইকেইটাই ইম্পৰ্টেণ্ট টপিক আছিলে। এইটো আজি ফাৰ্ষ্ট ক্লাছ হয় কাৰেণ্ট এফেয়াৰৰ। চ' মই এইকেইটাই টপিক ইম্পৰ্টেণ্ট কেইটা লৈছোঁ, আৰু 2-এটা নিউজ আছিলে সেইকেইটা কভাৰ কৰা নাই। নেক্সট উইকৰ কাৰেণ্ট এফেয়াৰত আমি সেইকেইটা কভাৰ কৰিম। আপোনালোকে কমেণ্ট কৰিব যদি আপোনালোকে ডেইলি কাৰেণ্ট এফেয়াৰ বিচাৰে। যদি ডেইলি কাৰেণ্ট এফেয়াৰ লাগে, মই ডেইলি কাৰেণ্ট এফেয়াৰ লৈ আনিম। তো ইয়াৰ লগতে আপোনালোকৰ ওচৰত এটা কুৱেশ্যন আছে। শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমাৰ অসম ভ্ৰমণ কৰিছিলে। তো অসম ভ্ৰমণ কৰি তেখেতে বিভিন্ন প্ৰকল্পও তেখেতে ইনগ্ৰেট কৰিলে, হয়নে? আৰু এটা কুৱেশ্যন সুধিছোঁ, এটা মূৰ্তি তেখেতে ইনগ্ৰেট কৰিছিলে ৰিচেণ্টলি। তো সেইটোৰ ওপৰত কুৱেশ্যন আহিব পাৰে। তো আপোনালোকে কমেণ্ট কৰিব, আপোনালোকে এটা কুৱেশ্যন মই আপোনালোকক কৈছোঁ, আপোনালোকে কমেণ্ট কৰিব। মৰণোত্তৰভাৱে ভাৰত ৰত্ন লাভ কৰা
প্ৰথমজন অসমীয়া কোন আছিল আপোনালোকে কমেণ্ট কৰিব ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় তো এইটো ষ্টেচু ৰিলেটেড কুৱেশ্যন হয় চ' আপোনালোকে কমেণ্ট কৰিব সেনেকৈ কুৱেশ্যন আহিব পাৰে তো থেংক ইউ ছ' মাছ আৰু আকৌ আপোনালোকে কমেণ্ট কৰিব যদি আপোনালোকক ডেইলি কাৰেণ্ট এফেয়াৰ লাগে নে উইকলি কাৰেণ্ট এফেয়াৰ লাগে আৰু আপোনালোকে এইটো কমেণ্ট কৰিব পাৰে কি MCQ টাইপত লাগে আপোনালোকক টপিক ৱাইজ জাষ্ট এনেকৈ দিব লাগে সেইটো কমেণ্ট কৰিব আৰু এই চেনেলটো নতুন চেনেল হয় মোৰ এটা চেনেল আছিলে আগতে সেইটো কিছুমান টেকনিকেল ইছ্যুৰ কাৰণে চেনেলটো মই একো ভিডিঅ' আপলোড কৰিব পৰা নাই তাত সেইটো কাৰণে এইটো চেনেল ক্ৰিয়েট কৰা হৈছে ইয়াতে বিভিন্ন আমাৰ অসমৰে কম্পিটিটিভ এক্সামৰ কাৰণে ইয়াতে প্ৰস্তুতি কৰিম আমি সকলোৱে চ' লগ পাম নেক্সট ক্লাছত অহাকালি মই আকৌ MCQ চিৰিজ এটা হৈ আছে আমাৰ অসম স্পেচিফিক অসম পুলিচ আৰু ADREৰ কাৰণে MCQ চিৰিজটো আপোনালোকে চাব যিসকলে চোৱা নাই বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰা গৈছে থেংক ইউ লগ পাম নেক্সট ক্লাছত শুভৰাত্ৰি